ননিতা আজি কেইদিনমানৰ পৰা মোক ইগনোৰ কৰি আছে বে। তোৰ কথা চব গম পালে চাগে। তাকেই মই বৰ ভুল কৰিলোঁ জানা। ঋষিকে ফোন কৰিছে এইবাৰ। হেল্ল' অলপ পিছত ফোন কৰি আছোঁ, মই এতিয়া বেলেগ কামত আছোঁ ৰ। হ'ব দে। আৰে এইটোৱেতো তোৰ ইগনোৰ কৰাৰ কাৰণ। তাকেই এই কথা তুমি নিজক সোধাচোন। ননিতা তই মোক ইগনোৰ কৰি লাভ নাই। তোক মই তোৰ মা দেউতাৰ আগৰ পৰা চৰাই আনিম। আৰু এটা কথা মনত ৰাখিবি, এই ঋণটোৱে যিটো বস্তু এবাৰ নিজৰ বুলি ভাবি লয় ন, সেইটো কাৰো হ'ব নেকি। বাৰে বাৰে ফোনটো কিয় কাটি দিছে কেলা। আৰে বাদ দে না, তোৰ 4টা 5টা আছে, তই বেলেগ এটা লগাই ল। নাই মই তাইক নিজৰ বুলি ভাবিছোঁ আৰু তাকেই লাগিব। আৰু এই ঋণটোৱে যিটো বস্তু এবাৰ নিজৰ বুলি ভাবি ন, সেইটো কাৰো হ'ব নিদিয়ে। নিজৰ কৰিহে আৰে, নহ'লে আৰু কাৰো হ'ব নিদিয়ে। সেই ঋষিকা ফোন কৰিছে ৰবা। মোক পাহৰি মই কিয় নকৰিলি? নাই মই কেতিয়া হাৰ নামানো মই এতিয়া অপমানিত হ'ব নোৱাৰোঁ। ছোৱালী এজনীৰ আগত মই এতিয়া অপমানিত হ'ব নোৱাৰোঁ। নাই কেতিয়া মই হাৰ নামানো। হয়তো মই নিজৰ কৰিহে এৰিম, নহ'লে কাৰো হ'ব নিদিওঁ। নহ'লে সি তোক কেনেকৈ পিছা কৰি থাকে? বাদ দে সেইবিলাক। ৰচোন বৰ্তাক কল কৰচোন। হেল্ল' বাবা, আমি ইয়াত ৰখি আছোঁ। মাজনীয়ে মোৰ যোৱাত অলপ দেৰি হ'ব, তোমালোকৰ কেণ্টিঙত কিবা এটা খাই লোৱা। ব'ল আমি ধেমাজি চকতে কিবা এটা খাই ল'ম। আৰু এনেদৰে শেষ হৈ গ'ল এটা জীৱন, এখন ঘৰৰ আশা ভৰসা, এহাল দম্পতীৰ সপোন। আৰু এনেদৰে আমি প্ৰেমৰ নামত হেৰাই পেলালোঁ আমাৰ মাজৰ এজনী মেধাৱী ছাত্ৰী। মই প্ৰেমক বেয়া বুলি কোৱা নাই, প্ৰেম হ'ব লাগে, কিন্তু সৃষ্টিৰ বাবে হ'ব লাগে, ধ্বংসৰ বাবে নহয়। ঠিক সেইদৰে নন্দিতাৰ প্ৰেমটো ধ্বংসৰ বাবে প্ৰেম আছিল। আৰু যা নহওক, এনেকুৱা ঘটনা যাতে পুনৰ নহয়, তাৰ বাবে আমি চৰকাৰলৈ উচিত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ভিডিঅ'টোত যদি আমাৰ কিবা বেয়া দেখুওৱা গৈছে, আপোনালোকৰ মনত আঘাত লগা যদি কিছুমান দেখুওৱা গৈছে, তেনেহ'লে আপোনালোকে আমাক ক্ষমা কৰি দিব। আৰু আমাৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।